হেল্ল' হেল্ল' ক'ত আছে? হা ঘৰতে আছোঁ। মই আহি আছোঁ। হা কেনে এতিয়া আহিছ? এতিয়া আহিব নালাগে, তই তাতে থাকচোন, মাহঁতৰ ঘৰতে থাক। মই 3-4 দিনৰ কাৰণে অলপ বাহিৰলৈ গৈ আছোঁ। মই কি গোটেই জীৱনভৰ মাহঁতৰ ঘৰতে থাকিম? মই আহিলে কি প্ৰব্লেম আছে? কেলে মানে আমাৰ মা আহিছেতো, তই তাতে থাকচোন। মা আহিছে, ফোনটো দে। মা আহিলে তোৰে কষ্ট হ'ব, আকৌ ঘৰত কামহে কৰিব লাগিব। তই তাতে থাকচোন, তাতে থাক। মই কথা পাতিম। হা এতিয়াই দে। মানে মায়ে ব্ৰাছ নাই কৰাটো, সেইকাৰণে কথা পাতিলে গোন্ধাব পাৰেতো, সেইকাৰণে নাই দিয়া। কি হ'ল? দে হা? এতিয়াই দে, এতিয়াই কথা পাতিম। দে ঠিক আছে দিছোঁ ৰ দিছোঁ। এতিয়াই দে। মা এইটো লওক, কথা পাতিব বিচাৰিছে, এইটো লওক। হেল্ল' মা বোৱাৰী মই আপোনাক চাব বিচাৰিছোঁ। মই আহি আছোঁ। ভালে আছা? এবাৰ পিছফালে ঘূৰি চাওকচোন। হা এক্টিং কিন্তু আপুনি বহুত ধুনীয়া কৰে দেই। এতিয়া মোৰ এক্টিং চাব ৰ'ব। ক'ত পলাইছে? ৰ'ব কৈছোঁ নহয়।